নমস্কাৰ আপুনি বিচাৰিনে আপোনাৰ কলমে সমাজত স্বীকৃতি পাওক বা আপোনাৰ কেমেৰাৰ দৃশ্য আৰু আপোনাৰ সৃষ্টিশীলতা আনক আকৰ্ষিত কৰক তেন্তে এয়া আপোনাৰ বাবে সঁচাই সুবৰ্ণ সুযোগ অধ্যায় পৰিয়ালৰ তৰফৰ পৰা আমাৰ 10ম বৰ্ষপূৰ্তি অনুষ্ঠানৰ উদযাপনৰ সমান্তৰালভাৱে আমি অনুষ্ঠিত কৰিবলৈ গৈ আছো সদৌ অসমভিত্তিক কেইবাটাও আকৰ্ষণীয় প্ৰতিযোগিতা যেনে ৰচনা প্ৰতিযোগিতা ৰীল প্ৰস্তুতকৰণ প্ৰতিযোগিতা আৰু ফটোগ্ৰাফী প্ৰতিযোগিতা সফলতাৰ এই দশকটিৰ সময়ছোৱাত আমি অসমৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ মাজত অন্তৰ্নিহিত সৃষ্টিশীলতাক এক মুক্ত মঞ্চ দিবলৈ বিনম্ৰ প্ৰয়াস কৰিছোঁ সেয়েহে এই প্ৰতিযোগিতাসমূহৰ বিষয়ে বিতংভাৱে জানিবলৈ ভিডিঅ'টিত শেষলৈকে মোৰ সৈতে জড়িত থাকক অধ্যায়ৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ ক শাখা অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ ৰচনাৰ বিষয়সমূহ হৈছে ক আধুনিকতাৰ মেৰপাকত ক'ৰবাত হেৰাই যোৱা মৰমৰ গাঁওখন The beloved village forgotten amidst the rush of modernization. খ শিক্ষাৰ্থীৰ মাজত বাঢ়ি অহা চাপ ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰৰ উপায় Increasing mental stress among students, its danger and possible solutions. গ উদ্যমিতা আৰু যুৱ শক্তিৰ উন্নয়নত এডভান্টেজ অসম Advantage Assam in the development of entrepreneurship and youth power. মন কৰিবলগীয়া যে ক শাখাৰ প্ৰতিযোগীসকলে এই তিনিটা বিষয়ৰ ভিতৰত কোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব পাৰিব আৰু ইয়াত শব্দৰ সীমা 1500 পৰা 2000 নিৰ্ধাৰণ কৰা হৈছে সদৌ অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ খ শাখা অৰ্থাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৰচনাৰ বিষয়সমূহ ক অসমৰ এক প্ৰধান সমস্যা শিক্ষিত যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনহীনতা A major issue in Assam, unemployment among the educated youth. খ নিখুঁত হোৱাৰ চাপ আজিৰ যুৱসকলৰ দৃষ্টিভংগীৰ আশা-আকাংক্ষাৰ মূল্যায়ন The pressure to be perfect, a youth's perspective on expectations. গ পৰম্পৰা আৰু আধুনিকতাৰ মাজত সমতা ৰক্ষা আজিৰ যুৱসকলৰ বাবে কঠিন সমস্যা Balancing tradition and modernity, a challenge for today's youth. পূৰ্বতে কোৱাৰ দৰে খ শাখাৰ প্ৰতিযোগীসকলেও এই তিনিওটা বিষয়ৰ ভিতৰত কোনো এটা বিষয়ৰ ওপৰত 2000 পৰা 2500 শব্দৰ ভিতৰত ৰচনা লিখিব পাৰিব পৰৱৰ্তী ফটোগ্ৰাফী আৰু ৰীল মেকিং প্ৰতিযোগিতাৰ বিষয় হৈছে অখ্যাত অঞ্চল পৰম্পৰা প্ৰাকৃতিক দৃশ্যৰ বিশেষত্ব প্ৰদৰ্শন লক্ষ্য আপোনাৰ অঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য উদ্ভাসিত কৰা ৰচনা প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হৈছে ক ৰচনাসমূহৰ ভাষা অসমীয়া বা ইংৰাজী যিকোনো হ'ব পাৰে খ ৰচনাসমূহ মৌলিক হ'ব লাগিব কোনো ধৰণৰ AI প্ৰস্তুত কপি গ্ৰহণ কৰা নহ'ব গ অংশগ্ৰহণকাৰীসকলে ৰচনাখনৰ স্ক্যান PDF ফৰ্মেটত নিজৰ নামত লিখি জমা দিব লাগিব ফটোগ্ৰাফী আৰু ৰীল প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ ক এই প্ৰতিযোগিতা কেৱল স্নাতক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খোলা হৈছে খ প্ৰতিজন প্ৰতিযোগীয়ে সৰ্বাধিক 2খন ফটো আৰু এটা ৰীল জমা দিব পাৰিব গ ফটো বা ৰীলত কোনো ৱাটাৰমাৰ্ক লোগো বা সিগনেচাৰ থাকিব নালাগিব বিশেষ নিৰ্দেশনা উল্লেখিত সকলোবোৰ প্ৰতিযোগিতাৰ অন্তিম তাৰিখ 25 আগষ্ট 2025 ৰচনা প্ৰতিযোগিতা অংশগ্ৰহণকাৰীসকলে অধ্যায়ৰ এই গুগল ফৰ্মৰ লিংকত গৈ ৰচনাখন জমা দিব লাগিব ফটোগ্ৰাফী আৰু ৰীল প্ৰতিযোগিতা অংশগ্ৰহণকাৰীসকলে নিজৰ ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউব একাউণ্টত #luitfellow লিখি লগতে অধ্যায়ৰ অফিচিয়েল ফেচবুক ইনষ্টাগ্ৰাম বা ইউটিউব একাউণ্টক টেগ কৰি আপলোড কৰিব লাগিব আৰু তাৰ লিংকটো আমাৰ এই গুগল ফৰ্মৰ লিংকত জমা দিব লাগিব ৰচনা ফটো বা ৰীলৰ এটি উপযুক্ত শিৰোনাম উল্লেখ কৰা বাধ্যতামূলক প্ৰতিটো প্ৰতিযোগিতাৰ নিৰ্বাচিত প্ৰথম 3গৰাকী প্ৰতিযোগীক নগদ ধনেৰে অহা 18 অক্টোবৰ 2025 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 10ম বৰ্ষপূৰ্তিৰ মুখ্য অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব বিজয়ী প্ৰতিযোগীসকলে বঁটা গ্ৰহণৰ বাবে গুৱাহাটীলৈ অহা যোৱা আৰু থকা খোৱাৰ সকলো খৰচ আমাৰ অধ্যায়ৰ তৰফৰ পৰা বহন কৰা হ'ব অংশগ্ৰহণকাৰীসকলৰ সুবিধাৰ্থে উল্লেখিত সকলোবোৰ প্ৰতিযোগিতাৰ তথ্যসমূহ কেনেদৰে জমা দিব তাৰ বাবে আমাৰ এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰা হৈছে তাৰ বাবে তলত দিয়া লিংকটো ক্লিক কৰক জমা দিয়া অৱস্থাত কোনো অসুবিধাৰ সন্মুখীন হ'লে এই 9395718156 নম্বৰত যোগাযোগ কৰক প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ এখন গুগল ফৰ্মৰ ব্যৱস্থা কৰা হৈছে মন কৰিবলগীয়া কথা এই যে আপুনি একাধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিলে এই গুগল ফৰ্মখন একাধিকবাৰ পূৰণ কৰিব লাগিব গুগল ফৰ্মখন ফিল কৰিবলৈ ওপেন কৰোঁতে আপোনালোকে প্ৰথম দেখিব পাৰ্টিচিপেণ্টছ নেম য'ত আপোনালোকে নিজৰ সম্পূৰ্ণ নামটো লিখিব তাৰপিছতে হোম এড্ৰেছ ইনক্লুডিং পিন কোড ইয়াত আপোনালোকে নিজৰ সম্পূৰ্ণ এড্ৰেছটো লিখিব আৰু পিন কোড উল্লেখ কৰিব ডিষ্ট্ৰিক্ট অপশ্যনত আপোনালোকৰ ডিষ্ট্ৰিক্ট উল্লেখ কৰিব
কণ্টেক্ট নং অপশ্যনত কণ্টেক্ট নং, ইমেইল ID প্ৰভাইড কৰিব, নেম অফ স্কুল কলেজ, ইয়াত আপোনালোকে নিজৰ স্কুল বা কলেজৰ নাম উল্লেখ কৰিব, ক্লাছ অপশ্যনত আপুনি কোন ক্লাছত পঢ়ি আছে সেয়া উল্লেখ কৰিব। Which competition are you participating in? If participating in more than one competition, fill out a new form for each competition. ইয়াত 3টা কম্পিটিশ্যন এছে, ৰীল আৰু ফটোগ্ৰাফী উল্লেখ কৰা হৈছে। আপুনি যোনটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক সেই প্ৰতিযোগিতাটো টিক কৰিব। আৰু বিশেষভাৱে উল্লেখনীয়, যদি আপুনি একাধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছে তেন্তে আপুনি প্ৰতিবাৰে পৃথক পৃথককৈ ফৰ্ম ফিল কৰিব লাগিব। টাইটেল, নেম অফ এছে, ৰীল, ফটোগ্ৰাফ, যিহেতু উল্লেখ কৰা হৈছে যে ৰীল, ফটোগ্ৰাফী আৰু এছেৰ এটা নিৰ্দিষ্ট শিৰোনাম থকাটো বাধ্যতামূলক, আপোনালোকে সেই শিৰোনামটো ইয়াত উল্লেখ কৰিব। Share your reel or photograph uploaded link. Upload reel or photograph to your Facebook, Instagram or YouTube page with the hashtag luitfellows. Tag us on Facebook, Instagram and share the link below. Those who don't have social media pages, contact us on 9395718156. অৰ্থাৎ আপোনালোকে যেতিয়া ৰীল বা ফটোগ্ৰাফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিব তেতিয়া আপোনালোকে আপোনালোকৰ ফটোগ্ৰাফখন বা ৰীল আপোনালোকৰ নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউব পেজত #luitfellows লিখি আপলোড কৰিব আৰু আমাৰ অধ্যায়ৰ অফিচিয়েল ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজক টেগ কৰিব। পৰৱৰ্তী সময়ত আপোনালোকৰ ৰীল বা ফটোগ্ৰাফৰ লিংক এই গুগল ফৰ্মত ছাবমিট কৰিব। লগতে যিসকল প্ৰতিযোগীৰ ছ'চিয়েল মিডিয়া পেজ নাই তেওঁলোকে ডাইৰেক্টলি 9395718156 কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু এছে প্ৰতিযোগীসকলৰ বাবে ছাবমিট ইউৰ এছে, আপলোড ইউৰ এছে ফাইল ছেভড উইথ ইউৰ নেম, ফৰ এক্সাম্পল ৰূপজ্যোতি দাস। অৰ্থাৎ এই এড ফাইল অপশ্যনটোত আপোনালোকৰ এছেসমূহ আপোনালোকে জমা দিব পাৰিব। যিহেতু উল্লেখ কৰা হৈছে যে এছেসমূহ স্কেন PDF ফাইল ফৰ্মেটত আপোনালোকৰ নিজৰ নাম সহিতে আপোনালোকে জমা দিব লাগিব। তদুপৰি জমা দিয়া অৱস্থাত যদি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে উল্লিখিত 9395718156 নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।